বা খুৰাই হওক যিয়ে হওক ৰাজহুৱা খুৰা সেইকাৰণে আমি আজি এই কিতাপত এনে খুৰা উপাধি দিয়ে দিছোঁ বাৰু তেওঁ নিজে খুৰা বুলি লিখিছে যদিও লিখি মানে মই যেতিয়া মানে কৈছে ক'বলৈ মই প্ৰথমতে কৈছোঁ আচলতে মই প্ৰথম যেতিয়া ইউটিউবত সোমাইছিলোঁ দেই মানে এনেই ভিডিঅ' চাই আৰম্ভ হৈ গ'ল আৰু মই ইউটিউবত সোমাইছিলোঁ কি 2000 মানে ৰিটায়াৰমেণ্টৰ পিছত সাধাৰণতে আমি ভিডিঅ'বিলাক চাই ফুৰিছোঁ যেতিয়া চাওঁ 2022 চনত তেতিয়া প্ৰথম মানে লাইভবিলাক চাই থাকোঁতে তেতিয়া মানে কি হৈছে মোৰ চেনেলৰ নামটো আছিলে এতিয়া যেনেকৈ ফেচবুকৰ লাইভ আছে ঠিক তেনেকৈ ইউটিউবৰ লাইভবিলাকত যেতিয়া যাওঁ নহয় তেতিয়া মোৰ চেনেল এনেই নাম যেতিয়া একাউণ্ট এটা খোলা হয় তেতিয়া লিখা হয় তেতিয়া মোৰ নামটো দিছিলোঁ যে মিষ্টাৰ এণ্ড মিছেছ ৰঞ্জন আৰু সেই সময়ত তেতিয়া কি কয় মানুহবিলাকে যেতিয়া যাওঁ সাধাৰণতে সেইবোৰৰ নামত ধৰি লওক ৰুমি আছিলে পলি আছিলে কমল দাস আছিলে ৰাজশ্ৰী দাস তেনেকৈ মানে বহুত আছিলে নামবিলাকে ইমান ক'ব নোৱাৰো এতিয়া বাৰু সেই সময়তে তেতিয়া তেওঁলোকে কি কয় যেতিয়া মই কওঁ যেতিয়া কয় যে মিষ্টাৰ এণ্ড মিছেছ ৰঞ্জন আহি গ'ল তাৰপিছতে কয় যে চৰি বোলে খুৰা